হাই সেকেন্ডাৰী পৰীক্ষা আহি আছে ভালকে পঢ়িব লাগিব মই কিতাপখন মেলি লওঁ হয় পঢ়াচোন মনেই নবহে মোৰো সেম ফুৰিবলৈহে মন যায় এয়া হ'ল জ্যোতিষ ৰিয়া আৰু মীনাক্ষীৰ ভাল বন্ধু পিছত যে আহি আছে ছোৱালীকেইজনী এয়াই হ'ল ৰিয়া আৰু মীনাক্ষী আজি অকলে যে লগৰকেইটা নাই নেকি লগৰকেইটাই নিজৰ নিজৰ গাৰ্লফ্ৰেণ্ড লৈ ফুৰিব গৈছে তই কিয় নগলি মোৰ আকৌ গাৰ্লফ্ৰেণ্ডে নাই পতাই লয় এজনী মোকনো কোনোবা ভাল পাবনে মই তোক ভাল পাওঁ পাগল তই নুবুজিবি কাৰোবাক মনৰ কথা ক'লেহে গম পাবি ভাল পায় নে নাপায় হ'ব দে এইবিলাক কথা পিছত হ'ব বল ক্লাছলৈ দেৰি হৈছে আৰু এনেকৈ ক্লাছ শেষ হ'ল ঐ আজি একেজক ভাল গালি দিলে ন পলিটিকেল ছাৰে মানুহ ততাই যে ততাই কাৰণে পাইছে কি ঐ ৰ তোমালোক গৈ থাকা দিয়া মোৰ তাতে কাম এটা আছে কালি কলেজ আহিবানে আহিম বাই 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 ঐ ৰিয়া কি তোক কথা এটা কওঁ কাকো নকওঁ তোক ক মই আকৌ কাক ক'বলৈ যাওঁ তোৰ মোৰ ওপৰত বিশ্বাস নাই নেকি আছে মানে কি মানে মই জ্যোতিষক ভাল পাওঁ ৰিয়া তেনেহ'লে তই কথাটো কৈ নিদিও কিয় কম পাছত কম দে টাইম আহিলে ঠিকে আছে বল ঐ ৰিয়া তোৰ বহীখন দিয়াচোন মোৰ আজি ভালদৰে লিখাই নহ'ল ঐ তহঁতৰ চবৰে গাৰ্লফ্ৰেণ্ড আছে ন তাতে কি হ'ল তয়ো এজনী পতাই ল ছোৱালীজনী বহুত ভাল পাওঁ কিন্তু তাইক ক'বলৈ ভয় লাগে দেখোন ঠেইত মাইকী ছোৱালী পতাবলৈ ভয় কৰে নেকি কেলা ঐ কোন ছোৱালী অ' আমাৰ কলেজৰ নেকি আমাৰ কলেজৰে মীনাক্ষী হেই মীনাক্ষীটো মই জনাত কোনো বয়ফ্ৰেণ্ড নাই তই পতাব পাৰ বে তাকে ভাবিছোঁ আৰু তই যদি ভয় কৰ তাই বেষ্ট ফ্ৰেণ্ড ৰিয়াহঁতেৰ কথাটো কৈ চাব পাৰ অঁ তাকে কৈ চাব লাগিব ব'ল এতিয়া যাওঁ ঐ ইয়াত যে কলেজ নাযাওঁ যাম তোৰ লগত কথা এটা আছে বচোন কি হ'ল ক মীনাক্ষী কলেজ অহা নাই নেকি জানো পাগলীজনী আহেনে নাহে পিছে তই তাইৰ কথা সুধিলি যে আৰু হাতত যে এপাহ ফুল মানে কি হা নহয় ৰিয়া মীনাক্ষীক মই বহুত আগৰ পৰাই ভাল পাওঁ কিন্তু তাইক ক'বলৈ মোক সাহস হোৱা নাই প্লিজ তই কৈ দে না প্লিজ নাই নোৱাৰো মই এইবিলাক ক'ব নালাগে দে হ'ব যা তই এতিয়া ঠিকে আছে বেষ্ট অফ লাক থেংক ইউ বাই ঐ ৰিয়া কি এইফালে আছোন কি হ'ল মানে জীৱনত প্ৰথমবাৰ প্ৰপ'জ কৰিম ন ভয়টো বহুত লাগিছে ভাবিছোঁ কি তোৰ লগত এবাৰ ট্ৰাই কৰি ভয়টোকে কমাই লওঁ অ'কে ঠিক আছে এনেদৰেই জ্যোতিষে ৰিয়াক মীনাক্ষীক কিদৰে প্ৰপ'জ কৰিব তাৰে আখৰা কৰিলে কিন্তু ৰিয়াই জ্যোতিষক মনে মনে বহুত ভাল পাইছিল মনৰ কথা আজিলৈকে খুলি ক'ব নোৱাৰিছিল তাই যেন থুনুকা মনটো ক'ৰবাত নহয় ক'ৰবাত
বৰ বেয়াকৈ ভাঙি পৰিল। এপিনে জ্যোতিষৰ চিন্তা, মীনাক্ষীক কিয় কলে চাহা নাই। 2-3 দিন হৈ গ'ল, তাই যেন কোনো খবৰে নাই। তাইৰ অপেক্ষাত তাৰ এনেদৰে দিনবোৰ পাৰ হৈ গৈছিল। কিন্তু মনৰ কথাবোৰ ক'বলৈ সি দিনে প্ৰতিদিনে তাইলৈ বুলি বাট চাইছিল। আৰু লগৰবোৰৰ কথাবোৰো যেন সি গুৰুত্ব নিদিয়া হ'ল, কাৰণ তাৰ মনত মাথো মীনাক্ষী। তাই এমাহ ধৰি কলেজ অহা নাই, কি বা হ'ল তাই? জানো, হোৱাটছআপতো অনলাইন নাই, কল কৰিলেও নালাগে। জানো এতিয়া তাই কি হ'ল। ঐ, কালি তাই ঘৰৰ পৰা আগনে প্লিজ মোৰ কাৰণে। কাইলৈ দেওবাৰ, মই গৈ তাইক খবৰ এটা লৈ আহিম। গৈ আহিবা। এতিয়া যাওঁ ব'ল। ব'ল। ঐ পাগলী, তোৰ হৈছে কি হা? না ফোন না SMS হৈছে কি? মানে তোৰ কলেজ যোৱা নাই যে? তোক কিয় লাগে? মানে শুন, জ্যোতিষে তোক বহুত ভাল পায় আৰু তোৰ কাৰণে সি পাগল হৈ আছে। হ'ব, এতিয়া জ্বলা জুইত ঘিউ ঢালিব নালাগে। মানে কি? মানে কৈছো শুন। এনেদৰে মীনাক্ষীয়ে ৰিয়াক সিদিনাখন আচলতে তাই চকুৰে কি দেখিছিল, কি বুজিছিল, সকলোবোৰ ৰিয়া আগত কৈ দিলে। গড, এইবিলাক তুমি কি ভাবিছা? সি মোক সেইদিনাখন প্ৰপ'জ কৰা নাছিল নহয়। কিন্তু আচলতে মীনাক্ষীয়ে ভুল বুজিছিল। সেয়া মীনাক্ষীয়ে গম পোৱা নাছিল। তাইৰ ভুল ৰিয়াই ভাঙিলে। এতিয়া বহুত দেৰি হৈ গ'লো। এখন লোৱা। মীনাক্ষীয়ে ৰিয়াৰ হাতত তাইৰ বিয়াৰ পত্ৰখন দিলে। ৰিয়াই সেইখন দেখি আচৰিত হৈ উঠিল। এখন ল তোৰ বহি। হেল্ল' জ্যোতিষ, মীনাক্ষীৰ বিয়া ঠিক হৈছে আৰু তাই আমাক ভুল বুজিলে জানা, সেইদিনাখন যে। আৰু এনেকৈ ৰিয়াই জ্যোতিষক সকলোবোৰ কথা ক'লে।
কিছুদিন পাৰ হৈ গ'ল আৰু এদিন হঠাতে মীনাক্ষী জ্যোতিষক বিচাৰি আহে। এনে কি হ'ল যে মীনাক্ষীয়ে জ্যোতিষক বিচাৰি আহিছে? জ্যোতিষ, তই ইয়াতে আছ? তোক বিচাৰোতে মোৰ এবেলা গ'ল। তই কিয় আহিছ মোৰ ওচৰলৈ? তইতো মোক হেৰুৱালি, এতিয়া তই ৰিয়াকো হেৰুৱাবলৈ গৈ আছ। তই এইবোৰ কি কৈছ? মই হ'লে একো বুজি পোৱা নাই। তই ক'ত বুজিবি, কৈছো শুন। What? জ্যোতিষক ৰিয়াও ভাল পায়? কি তই এইবোৰ সঁচাই কৈছনে? মই এইবোৰ সঁচাই কৈছো। আৰু শুন, মই তহঁত দুইটাৰ মাজত নোসোমাও বুলি ঘৰৰ পৰা চাই দিয়া ল'ৰাটোৰ লগতে বিয়াত বহিবলৈ মান্তি হলো। বাদ দে এইবোৰ কথা। ৰিয়াই 3 বছৰৰ কাৰণে মোমাইকৰ ঘৰলৈ যাব ওলাইছে। কি? তাই বোলে তাতেই বিয়েটো কমপ্লিট কৰিব। তই তাইক অতি সোনকালে ৰখাগৈ। হ'ব দিয়া, মই যাওঁ। নাজানো আজি মোৰ মনটোৱে বা কিয় ইমান কান্দিছে। আজি জ্যোতিষৰ পৰা দূৰত যাব ওলাইছোঁ। মনৰ কথাটোতো কেতিয়াও কোৱা নহ'ল, কিন্তু একো নাই, সি মোৰ মনৰ কোঠালিত সদায় থাকিব। তই কিয় আহিছ? ক'লৈ যাওঁ তই? মই মামাহঁতৰ ঘৰলৈ যাম, তাতে মই বিয়েটো কমপ্লিট কৰিম। ইয়াত কি কলেজ নাই? আৰু তই যে মোক ভাল পাওঁ, এই কথাষাৰ কিয় লুকুৱালি? তোক কোনে ক'লে মই যে তোক ভাল পাওঁ বুলি? মীনাক্ষীয়ে মোক সকলোবোৰ কথা কৈছে। কিন্তু তইতো মোক ভাল নাপাওঁ। শুন ৰিয়া, মোৰ কপালত চাগে তই আছ, আৰু সেইকাৰণে মই আজি তোৰ ওচৰত। এতিয়া যদি তই মোক এৰি যাওঁ, মই কেনেকৈ জীয়াই থাকিম ক? তোক মই হেৰুৱাব নিবিচাৰোঁ ৰিয়া। আই লাভ ইউ ৰিয়া, আই লাভ ইউ। আই লাভ ইউ টু। এনেদৰেই জ্যোতিষ আৰু ৰিয়াৰ অপেক্ষাৰ অন্তত প্ৰেমৰ মিলন হ'ল। দুয়োটাই একেখন কলেজতে বিয়েটো কমপ্লিট কৰিলে। আচলতে কয় নহয়, ভাগ্যত থকাজনহে জীৱনত থাকে।